উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ অনুযায়ী অহা 30 জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তথা অন্তিম খচৰা তালিকা। কিন্তু এনআৰচিৰ চূড়ান্ত খচৰা তালিকা প্ৰকাশৰ প্ৰাকক্ষণত হঠাৎ এনআৰচিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰব হ'ল কংগ্ৰেছ আৰু AIDF। বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াৰ গুৰুতৰ অভিযোগ এনআৰচিৰ কাৰ্যালয়ত প্ৰভাৱ বিস্তাৰ কৰিছে এটা দুষ্ট চক্ৰই। আনকি নগাঁও, গোৱালপাৰা আৰু বৰাক উপত্যকাৰ বহু লোকৰ নাম এনআৰচিৰ পৰা কৰ্তন কৰিবলৈ এটা চক্ৰই অহৰহ চেষ্টা চলাই আছে বুলি চাঞ্চল্যকৰ অভিযোগ কৰিছিল কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই। হাজেলা ডাঙৰীয়াই তেখেতে শেহতীয়াকৈ যেন কিছু নিৰপেক্ষ ভূমিকা পালন কৰা নাই। শেহতীয়া কিছুমান এনেকুৱা ধৰণৰ ঘটনা হৈ আছে যি ঘটনাসমূহৰ বাবে আমাৰ সন্দেহ হৈছে যেন নাগৰিকপঞ্জীখন যেনেধৰণে উন্নীত হ'ব লাগে যেন তেখেতসকলৰ একাংশ লোকক বঞ্চিত কৰাৰ এটা চক্ৰান্ত চলি আছে। শেহতীয়া কিছু ঘটনাই তেনেধৰণৰ ইংগিত বহন কৰিছে। নগাঁও জিলা, গোৱালপাৰা জিলা অথবা অন্যান্য কেতবোৰ অঞ্চলত বৰাক উপত্যকাটো কেতবোৰ লোকৰ নাম তেওঁলোকৰ নাম ডি ভোটাৰ তালিকা অথবা ফৰেনাৰ ট্ৰিবিউনেলে তেওঁলোকক বিদেশী বুলি ঘোষণা নকৰা স্বত্তেও নাম যেন বাদ পৰিবৰ উপক্ৰম হৈছে সেই কথাটো আমাৰ পৰিলক্ষিত হৈছে। শেহতীয়া এনে কেতবোৰ ঘটনা হৈছে যেন এনআৰচি অফিচটোত কিছু প্ৰভাৱ বিস্তাৰ কৰিছে। কিন্তু হঠাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ কেইদিনমানৰ পূৰ্বে এনেদৰে কংগ্ৰেছ আৰু AIDFে এনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰব হৈ উঠা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ASU আৰু APWয়ে। আৰু এনআৰচিক লৈ কংগ্ৰেছ দলটোৰ এই স্থিতিক তীব্ৰ সমালোচনা কৰিলে ASUৰ সম্পাদক লৌৰিণজ্যোতি গগৈয়ে। কংগ্ৰেছেও কোনো কাৰণতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীটো ভালকৈ উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকাটো তেওঁলোকে সহ্য কৰা নাছিল আৰু কংগ্ৰেছে বিগত সময়ছোৱাত বিদেশীৰ ভোটক লৈয়ে তেওঁলোকে ৰাজনীতি কৰি আছিল। এনেকুৱা এটা সময়ত কংগ্ৰেছ আৰু AIDFে যিটো অভিযোগ আনিছে এই অভিযোগটোৱে আচলতে তেখেতসকল যে বিদেশীৰ ৰক্ষক সেই কথাটোকে প্ৰমাণিত কৰিলে। কাৰণ মহামান্য উচ্চতম ন্যায়ালয়ৰ তদাৰকত তেওঁলোকৰ নিৰ্দেশনাত চলি থকা এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পৰ্কত তেখেতসকলৰ সন্দেহ থাকিলে, তেখেতসকলৰ কিবা ক'ৰবাত বিসংগতি দেখিলে এই গোটেই বিষয়টো অৱগত কৰাৰ দায়িত্ব আছিল তেখেতসকলে উচ্চতম ন্যায়ালয়ত। গতিকে তাকে নকৰি এটা তেওঁলোকে ইছ্যু কৰিব খুজিছে, ইছ্যু কৰি মানুহক বিভ্ৰান্ত কৰিব খুজিছে। লক্ষ্য এটাই এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটোক তেওঁলোকে বিপথে পৰিচালিত কৰা, মানুহক বিভ্ৰান্ত কৰা আৰু এই বিষয়টোৰ যোগেদি ৰাজনৈতিক মুনাফা আদায় কৰা। AIDF আৰু কংগ্ৰেছ জন্মলগ্নৰে পৰা তেওঁলোকৰ লক্ষ্য এটাই বাংলাদেশী মুছলমানৰ হৈ পক্ষত কাম কৰা, বাংলাদেশী মুছলমানৰ কথা কোৱা। যেতিয়াই বাংলাদেশী মুছলমানৰ ক্ষেত্ৰত কিবা এটা বেয়া হ'বলৈ ওলায় তেওঁলোকৰ থাকিব নোৱাৰা হৈ যায়, তেওঁলোক উঠিবই লাগে তেওঁলোকক সুৰক্ষা দিবলৈ। কংগ্ৰেছে কেতিয়াও বিচৰা নাছিল এই প্ৰক্ৰিয়াটো আৰম্ভ হোৱাটো বা কৰাটো। আৰু AIDFৰ জন্মৰ প্ৰথম দিনাখনৰ পৰা আজিৰ দিনটোলৈ তেওঁলোকে যি কাম কৰিছে সন্দেহযুক্ত বাংলাদেশী মুছলমানৰ কাৰণে কৰিছে। একেদৰে কংগ্ৰেছ আৰু AIDFে এনআৰচি প্ৰকাশৰ প্ৰাকক্ষণত এক অস্থিৰতাৰ সৃষ্টি কৰিবলৈ বিচাৰিছে বুলি গুৰুতৰ অভিযোগ APWৰ নেতা অভিজিত শৰ্মাৰ। এনআৰচিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই এনআৰচিৰ সমন্বয়ৰক্ষী বিষয়া প্ৰতীক হাজেলাই শিষ্টাচাৰ ভংগ কৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। দেৱব্ৰত শইকীয়াৰ মতে প্ৰতীক হাজেলাই তেওঁলোকৰ বহু পত্ৰৰ প্ৰাপ্তি স্বীকাৰেই কৰা নাই। হাজেলা ডাঙৰীয়াই আজিলৈকে কোনো এখন পত্ৰৰ প্ৰাপ্তি স্বীকাৰো কৰা নাই আৰু তেখেতে আমি দিয়া যিবিলাক আৰ্জি এই আৰ্জিৰ ওপৰত কেনেকুৱা ব্যৱস্থা লৈছে সেইখিনিও আমাক আজিলৈকে অৱগত কৰা নাই। চৰকাৰী বিষয়াৰ পৰা আমি এনেকুৱা ব্যৱহাৰ কামনা নকৰোঁ, তেখেতে শিষ্টাচাৰ ভংগ কৰিছে। আৰু দেৱব্ৰত শইকীয়াৰ এই মন্তব্যৰ বিৰুদ্ধে পুনৰবাৰ জাঙুৰ খাই উঠিল APWৰ নেতা অভিজিত শৰ্মা। যি সময়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশলৈ মাজত মাত্ৰ কেইদিনমান আছে সেই সময়তে এনআৰচিৰ সমন্বয়ৰক্ষী বিষয়া প্ৰতীক হাজেলাই নিজৰ ব্যস্ত কৰ্মসূচীৰ মাজত কেনেকৈনো ৰাজনৈতিক দলক সময় দিব সেই বুলি কংগ্ৰেছ দলক কটাক্ষ কৰে APWৰ নেতাগৰাকীয়ে। এতিয়া হাজেলা ডাঙৰীয়ে কাম কৰিবনে কাৰোবাৰ প্ৰশ্নৰ উত্তৰ দি থাকিব? আৰে 30 দিন কেইটা দিন আছে হাতত কামখিনি। আৰু ইয়াতে কোনো শিষ্টাচাৰৰ কথা নাই। যাব কোনে দিছে তেখেতক? মোক আপুনি সেই প্ৰশ্নটোৰ উত্তৰ যাব কোনে দিছে?
কিয় যাব লাগে এই মুহূৰ্তত কাম হৈ আছেতো তাৰ আগতে গৈছে নহয় তেওঁলোক এতিয়া কি সদায় তেওঁলোকৰ প্ৰতিনিধি গৈ থাকিব সদায় কি আপ্যায়ন ধৰি থাকিব নেকি বেলেগ আৰু কাম নাই নেকি NRC ডিপাৰ্টমেণ্টৰ চিধা কথা ইয়াতে আৰু দৰকাৰে নাই যাবলৈ যি যায় 30 তাৰিখৰ পিছত যাব তিনিটা পক্ষ সদায় শংকিত হৈ থাকে তেওঁলোক ভীতিগ্ৰস্ত হৈ থাকে ভয় খাই থাকে এটা হ'ল যিসকল বিদেশী তেওঁলোকে ভয় খায় যিসকল বিদেশীৰ প্ৰবক্তা যিসকল বিদেশীৰ ৰক্ষক যিসকলে বিদেশীৰ প্ৰবক্তা তেওঁলোক ভূমিকাত অৱতীৰ্ণ হয় সেইসকলে ভয় খাই থাকে আৰু এটা শক্তি আছে এইটো অতি ভয়াৱহ যিসমূহ শক্তিয়ে এটা সময়ত বিদেশীৰ ভোটক লৈ তেওঁলোকে ৰাজনীতি কৰি আছিল আৰু অনাগত দিনতো তেওঁলোকে বিদেশীসকলক লৈ ভোট বেংকৰ ৰাজনীতি কৰিব খোজে এই তিনিওটা শক্তি আটাইতকৈ বেছি শংকিত আৰু সেইকাৰণে সময়ে সময়ে তেওঁলোকে মানুহৰ মাজত সংঘাত দ্বন্দ্ব সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল বিভিন্ন ধৰণৰ চল চাতুৰি মানুহৰ মাজত ষড়যন্ত্ৰ সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগি আহিছে ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ